স্যার কিবা হৈছে নেকি? এক ভয়ঙ্কর কাণ্ড সংঘটিত হয়েছে। মাই গড। 6জনকৈ লোকক অপহৰণৰ দায়িত্ব অসম মুক্তি সেনা গ্ৰহণ কৰিছে যদিও তেওঁলোকক কিয় অপহৰণ কৰিছে সেই সম্পৰ্কে এতিয়ালৈকে একো কোৱা নাই। চাওক, এতিয়ালৈকে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কিডনেপ হোৱা মানুহজনৰ নামটো প্ৰকাশ হোৱা নাই। অসমত অপহৰণক উদ্যোগ হিচাপে লৈ ধন ঘটিব, সেইটোক প্ৰশ্ৰয় দিয়াৰ প্ৰশ্নই নুঠে। আমি মুঠতে ইয়াৰ তীব্ৰ বিৰোধ কৰি যাম। কাইলৈৰ পৰা দৈনিক সংবাদ পেপাৰখনৰ প্ৰচলন বন্ধ কৰা হৈছে। এইটো আমাৰ অনুৰোধ বা আদেশ নিৰ্দেশ যিয়ে নাভাবে ভাবক, কিন্তু মুঠৰ ওপৰত কাইলৈৰ পৰা দৈনিক সংবাদৰ এটা কপিও আপুনি নানিব। 3 বছৰ ধৰি এটা দৰমহাতে কাম কৰি আছো। তোমালোকে বিচাৰিলেও দৰমহা বঢ়াই দিব বুলি মোৰ মনে নধৰে। মালিক পক্ষই আমাক লৈয়েতো কাকতখন প্ৰকাশ কৰিছে। মই এতিয়া এজনী ছোৱালীৰ বাপেক। বৰ্তমান আমাৰ দেশত শিক্ষা আৰু চিকিৎসাৰ নামতে আটাইতকৈ বেছি ধন খৰচ কৰিবলগীয়া হয়, আৰু মোৰ ফিনান্সিয়েল দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবি মই আপোচ কৰিব লগা হৈছে। আজিৰ টিভি চেনেল আৰু বাতৰি কাকতৰ সাংবাদিকসকলে বছৰত এখনো কিতাপ নপঢ়ে। তথাপিও আমি এনেকুৱা সাংবাদিকক লৈ বছৰৰ পিছত বছৰ চেনেল আৰু বাতৰি কাকত চলাবলগীয়া হৈছে। আমিও চাকৰি বাদ দিব লাগিব যেন পাইছো। কৰি বাদ দি কলৈ যাবি? সকলোতে একেই পৰিৱেশ। অনুমতি নোলোৱাকৈ মোৰ ঘৰত কিয় সোমাইছে? ভালকে চাইছানে? চাইছো ছাৰ। আৰু আপোনালোকে মোৰ কি কৰি আছে? ছাৰ আপোনাক এৰেষ্ট কৰা হৈছে।